ৰাজ্যৰ যুৱক যুৱতীসকললৈ আহিল এটি ভাল খবৰ। অহা 23 ছেপ্টেম্বৰৰ পৰা 5 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব যুৱক যুৱতীসকলে। আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 লাখকৈ নহয়, এইবাৰ 5 লাখকৈ টকা দিব ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক হিমন্ত বিশ্বৰ চৰকাৰে। এই ধন লাভ কৰিবলৈ পৰ্টেল যোগে 23 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব। আৰু প্ৰথমে অনলাইনত আপুনি নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে সেই টকাখিনি পাব। চৰকাৰৰ পৰা আৰম্ভ কৰি শিক্ষাগত অৰ্হতালৈ সকলো তথ্য দিব লাগিব আপুনি। আৰু শিক্ষাগত অৰ্হতা তথা দক্ষতাৰ ভিত্তিত কেইবাটাও ভাগত ভাগ কৰা হ'ব আৰু ইয়াৰ পাছতেই নিৰূপণ কৰা হ'ব কোনে কোনে আচলতে 2 লাখ 3 লাখ বা 5 লাখকৈ টকা লাভ কৰিব চৰকাৰৰ পৰা। প্ৰথম বছৰত 1 লাখ টকা যুৱক যুৱতীক, 1 লাখ পৰিয়ালক 1 লাখ যুৱক যুৱতীক 2 লাখ আৰু 3 লাখ টকা দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত এটকাও সুদ নিদিয়াকৈ পাব আপোনালোকে 5 লাখ টকা। 50% সুদবিহীনভাৱে দিব চৰকাৰে আৰু 50% দিব বেংকে। অহা 23 ছেপ্টেম্বৰৰ পৰা 5 লাখ টকাৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব। ৰাজ্যৰ সকলো যুৱক যুৱতীলৈ হিমন্ত বিশ্ব চৰকাৰে দিছে এটি ভাল খবৰ। সকলো মানুহৰ বাবে এটি ভাল খবৰ। আমাৰ হাতত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই মুখ্যমন্ত্ৰী স্বনিৰ্ভৰ আঁচনি সন্দৰ্ভত দিয়া মন্তব্যটো আছে। আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনি ল'ব যে আপোনালোকে কেনেদৰে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব 23 ছেপ্টেম্বৰৰ পৰা। আচলতে কোনসকলে কিমান টকা 1 লাখ 2 লাখ নে 5 লাখকৈ টকা পাব, কোনসকলে টকা পাব, কেনেকৈ এপ্লাই কৰিব অনলাইনত, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কি শিক্ষাগত অৰ্হতা বা কি যোগ্যতা লাগিব, কিমান বছৰ হ'লে এই আঁচনিৰ অধীনত এই টকাখিনি পাব, কোনসকল যুৱক যুৱতীয়ে পাব। আপোনালোকে যদি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি সকলো আপোনালোকৰ কথা ক্লিয়াৰ হৈ যাব। গতিকে আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। আৰু এনেধৰণৰ তথ্য সমৃদ্ধ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব। চবল আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। मेरा सीएम बनना 2 साल हुआ। जब मैंने इलेक्शन में था तो मैंने असम का लोगों को बोला था कि जब मैं सीएम बनूंगा 1 लाख युवाओं को मैं एक साथ बैठा के सरकारी नौकरी दूंगा। कोई आउटसोर्सिंग वगैरह नहीं, डायरेक्टली सरकारी नौकरी दूंगा। तो बघेल जी ने हमको असम में बोला मैं चैलेंज देता हूं और ये काम नहीं कर सकता है। भाइयों और बहनों, हम एक ही सत्ता का अंदर बैठा के 90,000 लोगों को सरकारी नौकरी में दे चुका है। आज हमारा असम में जो भी अनएम्प्लॉयड नौजवान है, 10 लाख अनएम्प्लॉयड नौजवान है, 1 लाख लोगों को आप भत्ता देगा, बाकी 9 लाख को आप नहीं देगा। ऐसा पाप हम नहीं करता हूं। असम में 23 तारीख से हम नया स्कीम को स्टार्ट करने जा रहा हूं। 2 लाख 2.5 लाख युवाओं को अपना काम शुरू करने के लिए 5-5 लाख रुपया सरकार से देने का मैंने स्कीम शुरू कर दिया हूं। आप लोग पेपर में देखते रहिए, 23 तारीख ये स्कीम मैंने शुरू कर रहा हूं। 2,500 रुपया आप अनएम्प्लॉयड देने से क्या होगा? 10 लाख को देना है तो और आप कितना साल देगा? लेकिन हमने स्कीम किया नहीं। 1 लाख लोगों को सरकारी नौकरी में दे चुका हूं और 1 लाख लोगों को सरकारी नौकरी देने के लिए अगले 3 साल में प्रयास करूंगा। असम में 11 लाख अनएम्प्लॉयड यूथ है और जो लोगों को मैं नौकरी नहीं दे पाऊंगा वो लोगों को मैं 4 लाख 5 लाख रुपया का मैं वो लोगों को ग्रांट दे दूंगा, लोन